ভিজাৰ বাবে অলপমান কুহুমীয়া গাখীৰ লৈ ল'ব নাইবা আগতীয়াকৈ অলপ গাখীৰ গৰম কৰি সেইখিনিক আপোনালোকে ঠাণ্ডা কৰি ল'ব। মই ইয়াতে গাখীৰখিনি অলপমান গৰম কৰি লৈছোঁ। গাখীৰখিনি নৰ্মেল টেম্পাৰেচাৰত অহাৰ পিছত আমি ইয়াতে ড্ৰাই ইষ্ট দিম, চেনি দিম আৰু নিমখ দিম পৰিমাণ অনুযায়ী। যিসকলৰ ওচৰত ইষ্ট নাই তেওঁলোকে দৈ আৰু বেকিং পাউডাৰ ইউজ কৰিব পাৰে। গাখীৰৰ সলনি দৈ আৰু বেকিং পাউডাৰ ইউজ কৰিব পাৰে, ৰিজাল্ট ছেমেই আহিব আপোনালোকৰো। এতিয়া গাখীৰখিনি কভাৰ কৰি পেলাই 15 পৰা 20 মিনিট সময় অলপ গৰম জেগাত ঢাকি ৰাখিম। এতিয়া আমি পৰিমাণ অনুযায়ী আটা, মই একচুৱেলি অলপ বস্তুটো হেল্ডি হওক বুলি পেলাই আটা ইউজ কৰোঁ। আপোনালোকে বিচাৰিলে বগা আটা বা ময়দাও ইউজ কৰিব পাৰে। মই ৰঙা আটা ইউজ কৰিছোঁ ইয়াত। এতিয়া এনেকৈ গাখীৰখিনি অলপ অলপকৈ ঢালি ভালদৰে খচি ল'ম, ডোটো বনাই ল'ম। একেবাৰতে গাখীৰখিনি ঢালি নিদিব, ঘপককৈ আকৌ ডোটো ঢিলাও হৈ যাব পাৰে। অলপ অলপকৈ ঢালি ল'ব। এনেদৰে আটা খচাৰ নিচিনাই। ইয়াতে অলপ মই এতিয়া 1 চামুচমান ঘি দি ল'ম। ঘি বা তেল যিকোনো এটা দিলেই হ'ল। আকৌ অকণমান মঠি ল'ম। এতিয়া মই এখন মঠি লোৱাৰ পিছত এখন তিতা কাপোৰেৰে বলটো কভাৰ কৰিম, তাৰ ওপৰতে এখন ঢাকন লগাই দিম। এনেদৰে ঢাকি লৈ ইয়াক 20 পৰা 30 মিনিট সময় আমি ৰাখি থ'ম। এতিয়া আপোনালোকে ইচ্ছা অনুযায়ী এনেকৈ ভেজিটেবল কাটি ল'ব পাৰে। ইয়াত চিকেনো ইউজ কৰিব পাৰে, মাছৰুমো ইউজ কৰিব পাৰে আপোনালোকৰ ইচ্ছামতে। মোৰ ওচৰত এইখিনিয়ে আছিলে। হেলেপিনো আৰু ব্লেক অলিভটো মোৰ ওচৰত নাছিলে, চ' মই এইখিনিকে দিলোঁ। এতিয়া মই এনেদৰে বেলি লৈছোঁ। আপোনালোকে মই একচুৱেলি অলপ পাতলাকৈ ক্ৰাঞ্চি হৈ থাকিলে খাই ভাল পাওঁ কাৰণে এনেকৈ পাতলাকৈ বেলি লৈছোঁ। আপোনালোকে ইচ্ছা কৰিলে হাতেৰে অলপ ডাঠকৈ বস্তুটো মেলি পেলাইও কৰিব পাৰে, একেবাৰে চেপেটা নকৰি। মই বাকী মেম্বাৰ্ছখিনিৰ কাৰণে অলপ ডাঠকৈ বনাইছোঁ, মই মোৰ কাৰণেহে পাতলাকৈ এনেকৈ বেলি লৈছোঁ। এতিয়া টাৱাত ৰোলটো দি ল'ম। দি লৈ পেলাই এখন কটা চামুচেৰে সৰু সৰু ফুটা কৰি ল'ম। টাৱাখন মন কৰিব যাতে নন ষ্টিক হয়। নন ষ্টিক যদি নহয় অলপমান তেল লগাই ল'ব তলত, তেনেকৈও পাৰিব। এনেদৰে সৰু সৰু ফুটা কৰি ল'ম। এতিয়া মই অলপ বাটাৰ লগাই লৈছোঁ। বাটাৰটো অপশ্যনেল হয়, আপোনালোকে বাটাৰৰ সলনি তেলো লগাব পাৰে বা নলগালেও কোনো কথা নাই। এতিয়া মই ইয়াতে পিজ্জা চচ অলপ লগাই ল'ম। মই একচুৱেলি পিজ্জা চচৰ লগত শ্বেজৱান চচো দিছোঁ ইয়াত, নহ'লেও চলিব। যদি আপোনালোকৰ নাই, অকল পিজ্জা চচ দিলেও চলিব। একচুৱেলি শ্বেজৱান চচটোহে মই পিজ্জা চচতকৈ বেছি ভাল পাওঁ। এনেদৰে ভালদৰে স্প্ৰেড কৰি ল'ব। এতিয়া আমি চব্জিখিনি পিঁয়াজ, বিলাহী এইখিনি অলপ অলপকৈ দি ল'ম ওপৰত। এতিয়া পনীৰখিনিও দি ল'ম।
এতিয়া সবতকৈ ভাল লগা পাৰ্টটো ওপৰত চীজ দি ল'ম মোৰ ওচৰত নৰ্মেল চীজে এভেইলেবল আছিলে আপোনালোকে মজৰেলা চীজো দিব পাৰে এতিয়া মই oregano অলপ ছটিয়াই লৈছোঁ আৰু chili flakes অলপ দি ল'ম এইকেইটা যদি নাথাকে আপোনালোকে যদি ঘৰতে এনেকৈ বেছটো ওপৰতে বেছি গুৰুত্ব দি যদি খাম বুলি ভাবে তেতিয়াহ'লে আমাৰ ইণ্ডিয়ান যিটো অথেণ্টিক স্পাইচ গৰম মছলা চাট মছলা এইবিলাক দিও খাব পাৰে মই অলপ জিৰা পাউডাৰ ছটিয়াই লৈছোঁ এইটো অপশ্যনেল আপোনালোকে নিদিলেও কোনো কথা নাই এতিয়া ষ্টভত আমি টাৱাখন দি ভালদৰে কভাৰ কৰি ল'ম এনেদৰে আপোনালোকে 10 পৰা 15 মিনিট সময় মিডিয়াম লো টু মিডিয়াম ফ্লেমত ৰাখিব অলমোষ্ট ৰেডি মই সুইচটো অফ কৰি পেলাই আৰু 5 মিনিট সময় ঢাকনখন লগাই ৰাখিম মই এনেদৰে 3টা নে 4টা পিজ্জা বনালোঁ আমাৰ পিজ্জা বনি ৰেডি ঘৰতে সিম্পলকে যদি বিচাৰে নিজৰ ল'ৰা ছোৱালীসকলকো খুৱাব ফ্যামিলিকো খুৱাব আশা কৰিছোঁ আপোনালোক সকলোৱে ৰেচিপিটো ট্ৰাই কৰিব আৰু ট্ৰাই কৰি নিশ্চয় ভাল পাব কেনেকুৱা পালে মোক কমেণ্টত জনাব আৰু যদি কিবা জানিবলগীয়া থাকে তেতিয়াও মোক কমেণ্টত জনাব থ্যাংক ইউ সো মাচ